চুল দুটাই যি কি কৰি খাব একো বুজি চুজি নাপায়। মোৰ মাথাটোৱে বেয়া হৈছে। ডাঙৰ চুলটো পঢ়াত ভাল হ'লে কি হ'ব, আইডিয়া একোৱেই নাই। সিহঁতক মাতি অলপ গুৰুত্ব দিব লাগিল। হাও দেউতাই বা কিয় মাতিলে হঠাৎ বৰ উখা-মুখাকে মাতছি। কেঁচুৱে যা টেনচন কমাত তো মৰিলে এতিয়া ময়ো মৰিম। মই মৰলি তই কি কৰবি? আৰু তই টেনচন তন্ধে মই মৰাৰ পাছত কি কৰি খাবি তাকে সুধছো। কান্দবি তো কান্দবি, এতিয়া মইহে তন্ধক খুৱাই আছো। তন্ধে কি কৰি খাবি এতিয়াতে মাথা মাৰ। দেউতা মই কিবা এটা কৰি খাম দে চোন, নহ'লে টকাই নহয় চুপ টকা দিব। এই কাৰণে তোক পঢ়াইছো। তই ডক্তৰ হ'ব লাগিব, গম পাইছা? তই ডক্তৰ হ'ব লাগিব। নৰু দেউতা, মই ডক্তৰ হ'ব নৰো। কিয় নৰা এ ভেবলা? দেউতা হস্পিটাল কাক বোলে তাকে জানা না তই? বাপৰে তো ঘুরছা, তই জানা আজি কচোন মূৰ্খ। নাজনা যদি কৰ পৃথিৱীৰ পৰা স্বৰ্গ বা নৰকক লাগি যাবাক লাগি যিখন টলগেট পাৰ কৰিব লাগে সেইখনকে হস্পিটাল বোলে। কি কৰি মেডিকেলত তই টলগেট বনালি? হয়তো মেডিকেলতো পইচাই দিবা লাগে। তই ৰাইট কথা কৈছা, মেডিকেল মানে টলগেটে। সেইকাৰণে দেউতা মই ডক্তৰ নহওঁ, ডক্তৰ মানে জমদ্বাৰৰ ৰখিয়া। তই কি কহে? যদি ডক্তৰ নহয় নাই মই কিন্তু ডক্তৰ হম দে। তই ডক্তৰ হবি? কিয় ডাক্তৰে? মই কৰোণা ডক্তৰ হম, উশাহ লম, কৰোণা ধ্বংস কৰি দিম, কৰোণা নহয় যাব পৃথিৱী। বাপা সেইগিলাখন কথা নকবি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেই কৰোণাৰ কাৰণে গাধা তই পাছ কৰিছে। নাই তই 100ৰ ভিতৰত 2, 1, 3 এইগিলাখানে নাম্বাৰ পা। হাইচ পা যদি তই 10 পা 100ৰ ভিতৰত। কৰোণাৰ কাৰণে পৰীক্ষা নহল কাৰণে বেটাই মেট্ৰিক পাছ কৰিছে। সি ডক্তৰ হৈ কৰোণা নহা কৰি দেই। যাৰ কাৰণে পাছ কৰলা তাকেই সি পৃথিৱীত নহা কৰি দে। নাপায় সেনেকুৱা বাক্য মুখত নামবি তই। মই ডক্তৰ হবা খুজিছো, তই কি কয়? তই ভালহে পাবা লাগে। তোৰ মই বাইপেৰে হয় না? তই মোক মাৰিবা পাৰিবি নেকি? আৰু কৰোণায়ো তোৰ বাইপেৰে তোক মেট্ৰিক পাছ কৰাই দিলা পৰীক্ষা নেদা কৰি। কৰোণাক তই মাৰিবা ওলছা? কৰোণাক মাৰা আৰু তোৰ এই বন্দা বাইপেৰেক মাৰা একেই কথা, মূৰ্খ চালা। দেউতা তই ঠিক কৈছ। মই ঠিক নকম। এই বন্দা মাষ্টৰে 99ৰ ময়ো মাষ্টৰ হয়, গম পাইছা? কিন্তু তন্ধে পঢ়া পাতিবা কৈছা না নাই? মোৰ পঢ়া চলি আছে। এটা তন্ধক মই প্ৰশ্ন কৰো, উত্তৰটো দিবি। তই দিবা লাগিব কিন্তু। উত্তৰ দিম, মই উত্তৰ দিম। দেচোন কও, পানী জমা হলে কি হয়? দেউতা মই কেমিষ্ট্ৰিৰ ছাত্ৰ হৈ কিনে কম না বায়লজিৰ ছাত্ৰ হৈ কিনে কম? তইনো কি কয়? তইও চাইন্সৰ ছাত্ৰ না? দে দুটাতে কো। কেমিষ্ট্ৰিৰ মতে পানী জমা হলে বৰফ হয়, আৰু বায়লজিৰ মতে পানী জমা হলে বীজাণু সৃষ্টি হয়। তোৰ উত্তৰটো প্ৰায়ে শুদ্ধ। দে তই কো টেনচন। দে তোৰ মতে কো, তোৰ মতে উঠছো দে। পানী জমা হলে দেউতা ৰাস্তাত বোকা হয়। কি কহে? বাৰিষা আহিলে ৰাস্তাত পানীও হয়, ৰাস্তাত বোকা হয়। বুজি পালো, বঢ়িয়া। তইও ভাল পঢ়ি আছা দে। এতিয়াতো গধূলাই হল হয় না? তোৰ কবিতাও নাই চাইন্সত। তই কালি মোক এটা পৰীক্ষণ দেখাব লাগিব, গম পাইছা? পৰীক্ষা কৰি এটা মোক দুখাব লাগিব। আৰু তই আৰ্টছত এটা তোৰতো কবিতা আছে, কিবা কবিতা মুখস্থ কৰিছে না? পঢ়ি শুনো। একে একে দুই মামা তুমি জুই, একে দুইয়ে তিনি মামা সকলোৱে কলে চিনি। ৰচোন, আমাৰতো মিমেৰে নাই। এই মিমেৰে তো ক'ৰ পৰাই ওলালে? মিমেৰে যি কবিতা মাতি আছা? দেউতা ক্লাছ 9-10 চলিক চাইকেলৰ দিবা দিছো নহয়।
হে তোৰহে তাৰমানে আলহী বান্ধছে আৰু তেহেকলা বান্দি কবিৰাটো শুন দেখো একে তিনিয়ে চাৰি মামাৰ বাবে অমুক গল হাৰি একে চাৰিয়ে পাঁচ মামা তুমি খাস একে পাঁচে ছয় মামা সকলোৱে কৰে ভয় একে ছয়ে সাত মামা দীঘল হাত একে হাতে আঠ মামাই ফ্ৰীতে দিয়ে ভাত একে আঠে নৌ মামাৰ কথা কওঁ একে নয়ে দহ মামাই দিব চাকৰি বঢ়িয়া ঐ তইতো কবিতা ক'ত পালি হে বদ্ধম কষ্ট কৰিছে ক'ত পাইছা কচোন আৰু তা সংগ্ৰহৰ পৰা পাইছো তই অলপ সংগ্ৰহ চাবিছো ঐ গধূলা হ'ল তই ভাতৰ যোগাৰ কৰ আৰু তই চাহকাপ বনো তাৰপিছত পঢ়িবা যা দেই তাড়াতাড়ি দাদা মই ভাতখিনি বনাম তই আঞ্জাখিনি বনাবি মোৰ পঢ়াৰ কথা আছে অ দেউতা চাহখিনি বনাই অলপ আঞ্জা খাই দিম দে যি কৰা কৰবি আগতে মোক চাহ লাগে তই ভাতকেইটা বনাব লাগে